হেল্ল' এভৰিৱান, কিমান আৰু ৰাস্তা খোজকাঢ়িয়ে পাৰ হ'ম। আজি ফুটব্ৰিজখনৰ ওপৰেৰে পাৰ হওঁ। কিন্তু কি কৰিবা, এক্সিলাৰেটৰটোহে বন্ধ হৈ আছে। আৰু আদাবাৰী ফুটব্ৰিজখনৰ পৰা ৰাস্তাৰ এই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। কিন্তু গাইজ, এইটো চাইডেও এক্সিলেটৰটো বন্ধ হৈ আছে, গতিকে মই খোজকাঢ়িয়ে আকৌ নুমিলো। ভাবিছিলোঁ এক্সিলেটৰত অকণমান আৰামত উঠা নমা কৰিম, কিন্তু দে বাৰু একো নাই। আৰু সন্ধিয়াৰ সময়ত আমি সকলোৱে চাহ খাবলৈ আহোঁ, কিন্তু দোকানত যিহে মানুহৰ ভিৰ, মই আৰু কি কৰিম, টেবুলতে এনে দবা বজাই আছোঁ। আৰু বহু পিছত আমালৈ আনি দিলে চাহ আৰু মিঠাই আৰু চিঙৰা এটা। আৰু মোৰ ভাগৰটো অহাৰ লগে লগে ময়ো বেলেগলৈ নৰখি মুখত ভৰাবলৈ ধৰিলোঁ আৰু লগে লগে চাফাও কৰি দিলোঁ। আৰু চাহ তাহ খোৱাৰ পিছত ময়ো ডিউটিলৈ আহিলোঁ। আৰু তাৰ পিছত মোৰ বেছি ডিউটি নাথাকে, গতিকে মোৰ আকৌ ৰুমলৈ অহাৰ টাইমেই হ'ল। আৰু ৰুমলৈ অহাৰ সময়ত আই কাৰ্ডৰ এডাল ফিটাও আনিলোঁ দোকানৰ পৰা। আৰু ৰুমত অকলে গ'লেওতো নহ'ব, ৰুমত খাবলৈ চব্জিও লাগিব, গতিকে চব্জিও আনিবলৈ আমি জালুকবাৰীলৈ গ'লোঁ। আৰু চব্জিৰো বাৰু এতিয়া দাম কমিছে, গতিকে আমি কম পইচাতে বহুখিনি চব্জিয়েই ল'লোঁ। আৰু চব্জি ল'লেইতো নহ'ব, মাংসও লাগিব, গতিকে মাংস অকণমান লৈ তাড়াতাড়ি ৰুমলৈ আহিলোঁ আৰু লগে লগ মাংসখিনি বনালোঁ আৰু খাই কেনে শুই গ'লোঁ। ধন্যবাদ।